নমস্কাৰ, মই আপোনালোকে চাই আছে দুৰ্লভ বৰুৱা ইউটিউব চেনেল। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আছোঁ টাউনত, দেখিছে টাউনত আছোঁ আৰু কিয় আছোঁ আপোনালোকে গম পাইছে। এতিয়া মই আছোঁ মানে কামৰ জেগাত, আৰু কামৰ জেগাৰ পৰা মানে এটা কি হয়, মই এটা বহুত এক্সাইটেড হৈ আছে আজি এটা বস্তু ল'ম। আৰু বস্তুটো ল'ম মানে কি আপোনালোকক সকলোখিনি দেখাই দিম, কেনেকৈ ল'ম আৰু ক'ত ল'ম। আৰু সকলো ভিডিঅ'টো চাই থাকিব। লেটছ ষ্টাৰ্ট দা ভিডিঅ'। দেখিছে মোৰ এইটো পুৰণা যোনটো মোবাইল, এতিয়া যোনটো মানে এইটোৱেই মানে আপোনালোকক ভিডিঅ'ত দি থাকোঁ এইটো মোবাইলে। কিন্তু এই মোবাইলটো মানে কি হয়, গ্লাছ ভাগি গ'ল, ওপৰ এখন ভাগি গ'ল। ভাগিলে যদি মানে কাম চলি আছে ন এইটো, কিন্তু পৰি পেলাই মানে মোবাইলটো অলপ বেকা হৈ গ'ল। দেখিছে কেমেৰাটো ভাগিছে, কেমেৰা ভাগিলেও কিন্তু কেমেৰা কাম কৰি আছে, এইবিলাক চব কাম কৰি আছে, কিন্তু অলপ মোবাইলটো বেকা হৈ গ'ল পৰি পেলাই। আৰু সেইবাবে মানে এটা মোবাইল কিনি আনিছোঁ, আৰু ডাইৰেক্ট মানে কি আজি কিনি আনিলোঁ, আৰু এতিয়া ঘৰত দেখাই দিম। মানে দোকানত ভিডিঅ' কৰিবলৈ নহ'ল, আৰু সেইবাবে মানে অলপ দেখাই দিছোঁ। আৰু এইটো এতিয়া যে ভিডিঅ'টো যে কৰি আছোঁ, এইটো মানে কি হয়, নতুন মোবাইলতে কৰা হয়। চাব দেই, মানে ভিডিঅ' কোৱালিটিটো কেনেকুৱা আহিছে, আগতকৈ ভাল আহিছে নে নাই কমেণ্ট কৰি নিশ্চয় জনাব। আৰু বহুতে কৈ থাকে মোৰ মাতটো অলপ সৰুকৈ আহি থাকে, মানে কি মোৰ এক্সট্ৰা মাইকডাল মানে কি বেয়া হৈ গ'ল, আৰু এডাল নতুন মাইক আনিব লাগিব। আৰু মানে কি বেয়া চেয়া নাপাব, আৰু মাতটো অলপ ডাঙৰকৈ দিব ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু ৰিয়েলমি C35 দেখিছে, এইটো কভাৰ ডাঙৰকৈ লিখা আছে 35C। আৰু এইটো মানে আমি বেক চাইডটো যদি চাওঁ, ইয়াত লিখা আছে ৰিয়েলমি C35, 50 মেগাপিক্সেলটো কেমেৰা, 16.7 এইটো ফুল স্ক্ৰীণ দেখাইছে। আৰু এইটো 5000 এইটো বেটাৰীটো দেখাইছে 5000টো। তাৰপিছত ইয়াত লিখা আছে মানে দেখিছে এইটো মানে এইবিলাক লিখা আছে। আৰু আমি যদি কভাৰটো হেডটো চাওঁ, ইয়াত দেখিছে 13,999 টকা লিখা আছে। কিন্তু এইটো মানে কি ইয়াতকৈ কমতে পাই যাব আপোনালোক, অনলাইনতো কমত পাব বা দোকানতো কমত পাব। আৰু এনেকৈ আমি এতিয়া দেখিছে কভাৰটো, আৰু ইয়াতে যদি আমি এতিয়া খুলি দিওঁ আৰু দেখিছে ৰিয়েলমি C35 ধুনীয়াকৈ কভাৰটো মানে বহুত ষ্টেণ্ডাৰ্ডকৈ বনাইছে। আৰু মানে কি মালটোতো ভালেই হ'ব। আৰু ৰিয়েলমি হয় যেতিয়া, আৰু কেমেৰা কোৱালিটি ভাল হয়, তেতিয়া আমি খুলি দিম। আৰু খুলি মানে মোবাইলটো খুলিয়ে দেখিম এখন এইটো যোনটো পিন আমাৰ চিম কাৰ্ডটো লগাবৰ কাৰণে। মেইন মালটো হ'ল এইটো মোবাইলটো, এইটো দেখিছে কি ধুনীয়া মোবাইল দেখিছে। এইটো যদি আপুনি আইফোন লাভাৰ ন, এইটোতো মই আইফোন বুলিয়ে ক'ব পাৰিছে। ৰিয়েলমিটো ঢাকি দিছোঁ, দেখিছে এইটো আইফোন বুলি ক'ব। দেখিছে এইটো অন কৰি দিছোঁ, অন হৈ আছে দেখিছে। এতিয়া এইটো বস্তুটো অন কৰি দিলোঁ। এইটো বাৰু পিছত দেখাম আকৌ। মোবাইলটো আঁতৰাই দিলে দেখিব তলত এডাল পাৱাৰ এডাপ্টাৰ দিছে। এইটো 18 ৱাটৰটো এডাল চাৰ্জাৰ, মানে কি কম সময়তে একদম ফুল চাৰ্জ হৈ যাব। আৰু এডাল দিছে কেবুল, যোনটো USB কেবুল এডাল দিছে এইডাল। আৰু এইটো মানে বহুত ভাল হয়, মানে সোনকালে চাৰ্জ হ'ব। আৰু দেখিছে আৰু বাকী একো নাই, এইকেইটাই মানে বস্তু আছে লগত, আৰু বাকী একো নাই দেই।